হিমন্ত মামাই কেনেকুৱা ধৰণৰ মিছা কথা কয়? মই ক'লো নহয়, যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে। ইয়াতকৈতো আৰু একো নালাগে। আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু। হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে। মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে, এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন উঠে। মানে কোন হয়? মইতো প্ৰতিদিন নাচাওঁৱে, মই জিন্দগীত প্ৰতিদিন দেখাই নাই। মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল। আটাইতকৈ শ্যামকানু মহন্তৰ ভাল থকা ব্যক্তিজনৰ নামে গৌৰৱ গগৈ। Wake up to reality. মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল। মই কেতিয়াও শ্যামকানু মহন্তৰ কোনো অনুষ্ঠানতে নগৈছিলো। এবাৰ মই জজ ফিল্ডত তেওঁৰ অনুষ্ঠানত গৈছিলো। সোমাওতে মঞ্চৰ পৰা গাহৰি গাহৰি বুলি চিঞৰি থকা কিছুমান শব্দ মই শুনিলো। তেতিয়া মই দেখিলো ইয়াত বিহুৰ লগত কি সম্পৰ্ক আছে। মই মোৰ সম্পত্তিয়ে নাই। বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়। মোৰতো কোনো এটকাও সম্পত্তি নাই। দৰমহাৰ বাদে মোৰ একোৱে নাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ভাষ্য শুনক। অসমত যিমান গণ্ডগোল লগাই গৈছে চব কংগ্ৰেছে গৈছে। অসমত যিমান গণ্ডগোল লগাই থৈ গৈছে কংগ্ৰেছে লগাই থৈ গৈছে। তেন্তে চাওঁ আহক কংগ্ৰেছ পাৰ্টিত আগতে কোনে কোনে আছিলে। নম্বৰ 1 বৰ্তমান বিজেপি পাৰ্টিত থকা জয়ন্ত মল্ল বৰুৱা। নম্বৰ 2 বিজেপি পাৰ্টিত থকা পীযুষ হাজৰিকা। আৰু নম্বৰ 3 যিজনে কৈ আছে সেই ব্যক্তিজনো কংগ্ৰেছৰে হয়। বৰ্তমান বিজেপি পাৰ্টিত ট্ৰেণ্ডিঙত থকা এই তিনিগৰাকী নেতাই কংগ্ৰেছৰ পৰা জঁপিয়াই বিজেপিলৈ আহিছে। এতিয়া কৈ আছে চব গণ্ডগোল কংগ্ৰেছে লগাইছে। এতিয়া ৰাইজে বুজি লওক গণ্ডগোল কোনে লগাই থৈ গৈছিল। We are trying to demoralize BJP. Very practically আমি কৈছো। কাৰণ আমি বিজেপিৰ লগত এটা ফাইট কৰিব খুজিছো। আৰু আমি বিজেপি ক'ব খুজিছো যে অসমখনত তোমালোকৰ সাম্প্ৰদায়িক ৰাজনীতি নহয়। মই পদত্যাগ কৰিম নকৰিম পিছত হ'ব, কিন্তু অসমৰ মানুহেতো মোক পদত্যাগ কৰিব দিবও লাগিব। নলবাৰীৰ হওক অসমৰে হওক বিকাশ উন্নয়ন আজি আমাৰ চৰকাৰৰ দিনত হৈছে। হিমন্ত বিশ্ব নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী। প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন অনুৰাগী আপুনি দেখিবলৈ পাব। এই কোন এইটো বৰটো এইটো অলগৰ্ধ এটা অকল চিঞৰে কাজিয়া কৰে, ব্ৰেইনত একো নাই। জয়ন্ত মল্ল বেংগলী জানে, হিন্দী জানে, সি ইংলিছো ক'ব নাজানে। সেই এটা গৰু আছিলে। 26 একো নাই। ইলেকশ্যনতো বিজেপি এনেই জিকি যাব। বিজেপিৰ গভৰ্ণমেণ্ট 100% এনেই হৈ যাব। আপোনালোকে আমাৰ লগতে চিঞৰক তৰুণ গগৈ জিন্দাবাদ। মই আশা কৰিম এই জিন্দাবাদ। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं। মোৰ জাতি নাই ধৰ্ম নাই তো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। চিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই, অকল অসম আছে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। কি হ'ল? চিনেমা নহয়, এইটো ৰিয়েলিটি হয়। মোৰ কোনো ভগৱান নাই। मारो हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। ইতিমধ্যে সামাজিক মাধ্যম যোগেদি মোৰ নিজৰ ক'বলগীয়াখিনি মই কৈছো, টেলিভিছনৰ যোগেদি ক'বলগীয়াখিনি মই কৈছো। আজিও মই কৈছো য'ত কেন্দ্ৰত বিজেপি চৰকাৰ, য'ত ৰাজ্যত বিজেপি চৰকাৰ, আৰু এতিয়া সেই বিজেপিৰ দলে আকৌ জুবিনৰ ন্যায় বিচাৰি
ৰাজপথত সমদল কৰিম বুলি কৈছে, তেনেহলে মইতো ক'ব বিচাৰো যে এতিয়া আৰু ৰাজপথত সমদল কৰিবলৈ বাকী থাকিল কোন? CID আৰু SIT। এতিয়া SIT আৰু CID ৰাজপথত সমদল কৰিব লাগিব ন্যায় বিচাৰি, সেইটোহে বাকী থাকিল গৈ তাতকে মই একো নকওঁ। আপুনি এটা জাতিক অন্যায় কৰি বাচিব নোৱাৰিব। মই নিজৰ পদবীৰ কাৰণে জীৱনত কেতিয়াও মই জাতিক অন্যায় কৰা নাই, নকৰোঁ। টাৰ্গেট কৰি ল'ব, ইয়াক খেদিব লাগে। মই মনে মনে থাকিম বুলি কোনোবাই যদি ভাবিছে নহয়, কিন্তু মই নেৰো কথাটো। জুবিন গাৰ্গৰ যিটো আদৰ্শ, আজি সেই আদৰ্শৰ বিপৰীতেই চব কাম হৈ আছে। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিলে। এতিয়া তেওঁক লগাই দিয়া হ'ল মোৰ জাতি নাই ধৰ্ম নাই। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ, কিন্তু জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিলে। মই বিশ্বাসৰ কথা নাই। মোৰ ভগৱান মানে কি, ভগৱানবিলাক মই কেৰেক্টাৰ হিচাপে চাওঁ, চিনেমাৰ কেৰেক্টাৰৰ নিচিনা। শিৱ হৈছে মোৰ কাৰণে আটাইতকৈ ইণ্টাৰেষ্টিং কেৰেক্টাৰ। কৃষ্ণ এটা ইণ্টাৰেষ্টিং কেৰেক্টাৰ, আৰু দুৰ্গাটো বাৰু বেলেগ ধৰণৰ। চ' মই সেই কেৰেক্টাৰ হিচাপে হেৰি কৰোঁ, আৰু মই নেচাৰত বিলিভ কৰোঁ। মই ভাবোঁ যে নেচাৰ হৈছে আটাইতকৈ ডাঙৰ ভগৱান, কাৰণ নেচাৰে আমাক জীয়াই ৰাখিছে। কিন্তু মই এগন'ইষ্ট বুলি কওঁ নিজকে, যে বিশ্বাস অবিশ্বাসৰ মাজত থাকোঁ সদায়। मारो हमको जिंदा मत छोड़ो सालो। हम कोई मंदिर का घंटा है कि कोई भी आके बजा जाता है। চুলি তুলি আউল বাল হৈ গৈছে ৰাজনীতি কৰি। ৰাজনীতি চাব কিন্তু দেই, দিগদাৰ কৰিব। আপোনাৰ টাইম আয়েগা। আৰু আপুনি আন্দোলন কৰি অসমখনত কিমান ধ্বংস কৰিলে এবাৰ চিন্তা কৰকচোন। আপোনাৰ আন্দোলনৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব নোৱাৰিলে। জাপানৰ প্ৰধানমন্ত্ৰী যদি আহিলেহেঁতেন আজি অসমত কিমান ডাঙৰ ৰিভলিউচন হলহেঁতেন এবাৰ চিন্তা কৰক। মানে ভিক্ষা দি থৈ গ'লেহেঁতেন। ভিক্ষা নহয়, আপোনাৰ ভিক্ষা লাগে, আকৌ বোলে বিশ্ব শক্তি আপোনালোক। ভিক্ষা লাগে, জাপানৰ পৰা ভিক্ষা লাগে নহয়। झुक के रहना पड़ेगा मेरे आगे, क्योंकि मैं अपने में खुद हीरो हूँ। मजा आया। ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। ন্যায়টোতো ন্যায়ালয়ে দিব। মইতো মুখ্যমন্ত্ৰীয়ে, মইতো চিফ জাষ্টিচ নহয়। তেওঁ যে অসমখন জ্বলাই ৰাখিব খুজিছে কিহৰ কাৰণে? 2016 জুবিন গাৰ্গে তেওঁৰ বিষয়ে কি কৈ গৈছিলে? খালি বিজেপিক ভোট নিদিব। তেওঁ নিজক বহুত স্মাৰ্ট ভাবে। আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। জুবিনক ছিংগাপুৰৰ পৰা আনিলো, জুবিনক ইমান ধুনীয়াকৈ আমি অন্ত্যেষ্টিক্ৰিয়া কৰিলো, জুবিনৰ ন্যায় দিম। নাগালেণ্ডত বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল 6,000 টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে 1250 টকাত, আৰু অসমত মানুহ বিক্ৰী হৈছে 1500 টকাত। তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম নেতাজী। মোক তুমি ভোট দিয়া, মই তোমাক মিঠাতেল দিম মামাজী। মই যদি চিনেমাখন চাব যাওঁ, মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব। গতিকে কোনোবা এটা দিনত আমি জোনাকী চিনেমা হলত ৰিকুৱেষ্ট কৰি পেলাই স্পেচিয়েলি চাব লাগিব, বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। এদিন যদি মই চাউল বন্ধ কৰি দিওঁ, এদিন যদি অৰুণোদয় বন্ধ কৰি দিওঁ, এদিন যদি নিযুত মইনাৰ টকা বন্ধ কৰি দিওঁ, দুখীয়া মানুহবিলাকে কিমান অন্তৰত দুখ পাব। আটাইতকৈ ডাঙৰ কথা, ইমান দিন আমি সৰু সৰু গৰু চোৰবিলাকক ধৰি আছিলো, নিউজ কৰিছিলো, পুলিচে ধৰি আছিল, চিণ্ডিকেটৰ আমি বাতৰি কৰি আছিলো।
এতিয়াতো হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গৰু চুৰ ওলাই গ'ল, অসম বিধানসভাত এতিয়া গৰু চুৰ ওলাইছে। এইটোতো বৰ ডাঙৰ কথা। এই গৰু চুৰ সোপাৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা লোৱা হ'ব? অভিনন্দন বিজেপি অন্ধভক্তসকল। ভাৰত আজি শীৰ্ষস্থানত, আন নালাগে পাকিস্তান বাংলাদেশতকৈ আগবাঢ়িল ভাৰত। কিহত জানা নাই? লোন লোৱাত। পাকিস্তান বাংলাদেশতকৈও শোচনীয় ভাৰতৰ অৱস্থা। বিশ্ব বেংকত ভাৰতৰ ঋণ 39.3 বিলিয়ন ডলাৰ। যাতে অসমখনত ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰি নিৰ্মাণ কৰিব পাৰে। আপোনালোকে আমাৰ লগতে চিঞৰক, তৰুণ গগৈ জিন্দাবাদ। পীযুষ হাজৰিকাই, জয়ন্ত মল্ল বৰুৱাই বা পবিত্ৰ মাৰ্ঘেৰিটাহঁতে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। ৱা, এইটো মই কাণে ঠিকেই শুনিছোঁনে? মই নিজকে সুধি চাইছোঁ যেতিয়া মই তেওঁলোকৰ মুখত এনেধৰণৰ বাক্য দেখিছোঁ। এইটো কি বাক্য কৈছে তেওঁলোকে? চৰকাৰ কোনে চলাইছে? চৰকাৰ কাৰ? আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে? এইটোত আৰু সঁচা কথা ক'বলৈ গ'লে মানে বহুৱালিৰো এটা সীমা থকা উচিত, মই তেনেকেই ক'ম। আৰু বাৰম্বাৰ এইটো কথা আমি কৈ আহিছোঁ যে জুবিনক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কোনো এটা ৰাজনৈতিক দলে আচলতে জুবিনক ৰাজনীতিলৈ টানি আনিব নালাগে। আৰু যিসকলে জুবিনক ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ আহিলা বুলি ভাবি লৈছে বা আহিলা কৰিব বিচাৰিছে, তেওঁলোকে মনত ৰখা উচিত কিন্তু যে জুবিনৰ আত্মাই তেওঁলোকক নিস্তাৰ নিদিব। যিজন মানুহে ৰাজনীতিৰ পৰা সদায় নিজক নিলগত ৰাখিছিল, পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল, সেই মানুহজনক লৈ পেলাই যিসকলে জঘন্য ৰাজনীতি কৰিব বিচাৰিছে, সেই মানুহক জুবিনৰ আত্মাই কেতিয়াও ৰেহাই নিদিয়ে। এইটো আপোনালোকে জানি ল'ব। কংগ্ৰেছে যদি জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰে, অজাপই যদি বিচাৰে, ৰাইজৰ দলে যদি বিচাৰে বা বিজেপিয়ে যদি বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ ফল কিন্তু অতি বেয়া হ'ব, ভুগিবই। জুবিন জীৱিত, জুবিনতকৈ এতিয়া কোটি গুণে শক্তিশালী আৰু বেছি প্ৰভাৱশালী। তেওঁলোকে এই কথাটো মনত ৰখা উচিত, মই ভাবোঁ। SIT আমাক তদন্ত উচিত ন্যায় নিদিয়ে, তেতিয়াহ'লেতো মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে যি ন্যায় দিব লাগে, যিটো জাষ্টিছ জুবিনক দিব লাগে, সেইটো দিবৰ কাৰণে অসমৰ মানুহ সাজু, আৰু সেইটোৱে হ'ব। আৰু মুখ্যমন্ত্ৰীটো কৈ থৈছে যে SITৰ তদন্তত যদি অসমৰ মানুহ সুখী নহয়, তেতিয়াহ'লে তেওঁ CBI তদন্ত দিম বুলি কৈ থৈছে। দেখা যাওক এতিয়া। কিন্তু এইটো ঠিক যে যিমানে পলম কৰি গৈ থাকিব, সিমানে কিন্তু ন্যায়টো অলপ সুদূৰ পৰাহত হ'ব। সেইটোৱে দুৰ্ভাগ্যজনক। গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে বুলি গৌৰৱ গগৈ সকলো লগতে লিংক আছে। এইটো বদনাম হৈ আছে গৌৰৱ গগৈ। তাৰমানে গৌৰৱ গগৈ যে ওলাই আহিছে, তৰুণ গগৈ ডাঙৰীয়া পিঠাৰ যে পিঠেক ওলাই আহিছে গৌৰৱ গগৈ, এহেঁতৰ হিংসা। কি বুদ্ধি কৰিব এতিয়া? কিবা এটাতো কা বুদ্ধি উলিয়াব লাগিব। সেইকাৰণে পাকিস্তানৰ লগত গৌৰৱ গগৈ লিংক আছে বুলি আমি জনাতেই যিটো আমাৰ অন্তৰত পাইছোঁ, আমি এইটো বদনাম বুলি কওঁ। মানুহে চৰকাৰৰ পৰা ন্যায় আশা কৰে, আৰু এতিয়া দেখিছোঁ যে চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ন্যায় বিচাৰি ৰাজপথত নামিছে। আমাৰতো ভয় হৈছে কাইলৈ পৰহিলৈ স্বয়ং মুখ্যমন্ত্ৰীও বিজেপিৰ এই ন্যায় সমদলত ন্যায় বিচাৰি বেনাৰৰ আগফালে থিয় হ'ব নেকি, আমাৰ সেইটো এতিয়া সন্দেহ হৈছে। মানে দুটা কথা স্পষ্ট কৰিব লাগে, কাৰ বিৰুদ্ধে তেওঁলোকৰ এই আন্দোলন আৰু কাৰ পৰা ন্যায় বিচাৰিছে। নলবাৰীৰ চাৰিওফালে অকল জুবিন অনুৰাগী, প্ৰকৃত জুবিন অনুৰাগীসকল আজি ওলাই আহিছে। চাৰিওফালে কেৱল জুবিন। ৰুকো জৰা সবৰ। ককা ক'ৰ পৰা আহিছে? ভিখাৰ পৰা আহিছে। হয়। কেতিয়া আহিছিল? এই 10টামান বজাত আহিছোঁ। 10 বজাতে আহিছে। কি ক'ব বিচাৰিব? কি ক'ম, ৰাইজে যিটো বিচাৰে আমি সেইটোতে আছোঁ। আৰু আজি কিয় ওলাই আহিছে গম পাইছে নিশ্চয়? কিয় মানে মিটিং বুলি কৈছোঁ, মই বেলেগ বিষয়ে নাজানো। আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ধৰণে সমদল উলিওৱা হৈছে।
সেইটো আমাক আমাৰ যিটো বোৰ্ড কমিটিৰ সভাপতি থাকে সেই আমাক কোৱা নাই আজি মিটিং আছে নলবাৰীত যাব লাগিব আমি চব প্ৰত্যেক মিটিঙৰ